নমস্কাৰ। বহুদিনৰ বিৰতিৰ মূৰত আমি যাত্ৰাৰ নতুন এটি অনুষ্ঠান আগবঢ়াব বিচাৰিছোঁ। মাজুলী সম্ভাৱনা আৰু সমস্যা শীৰ্ষক এলানি ধাৰাবাহিক অনুষ্ঠানটি আয়োজন কৰাৰ আমি পৰিকল্পনা কৰিছোঁ। মাজুলীৰ সম্ভাৱনা আৰু সমস্যাক লৈ মাজুলীৰ বিভিন্ন ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ দৃষ্টিভংগীৰে অনুষ্ঠানটি আয়োজন কৰাৰ আমি মনস্থ কৰিছোঁ। সেয়ে মাজুলীৰ বিভিন্ন বৰ্গৰ শ্ৰেণীৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ। আমি প্ৰথমটো অনুষ্ঠান মাজুলীৰ দুগৰাকী উদীয়মান নতুন প্ৰজন্মৰ প্ৰতিনিধিৰ সৈতে তেওঁলোকৰ দৃষ্টিভংগীৰে মাজুলীৰ সমস্যা আৰু মাজুলীৰ সম্ভাৱনাক কেনেকৈ তেওঁলোকে উপস্থাপন কৰে, আহক আমি তেওঁলোকৰ লগত মত বিনিময় কৰোঁ। মাজুলীৰ যুৱ প্ৰজন্ম হিচাপে, নতুন প্ৰতিনিধি হিচাপে আপোনালোকৰ দৃষ্টিভংগীৰে মাজুলীৰ সমস্যা আৰু সম্ভাৱনাক কেনেকৈ উপস্থাপন কৰিব? নিশ্চিতভাৱে আপোনাৰ যিটো বিষয়, সেই বিষয়টোৰ আজিৰ তাৰিখত গুৰুত্বতা আছে আৰু সেই গুৰুত্বতাটো উপলব্ধি কৰি আজি আমি মাজুলীৰ সন্তান হিচাপে আমাৰ যথেষ্টখিনি ক'বলগীয়া আছে আৰু যথেষ্টখিনি আক্ষেপো আছে আৰু মাজুলীক লৈ বহুতখিনি সপোনো আছে। এতিয়া মই পোনপ্ৰথমে ক'ব বিচাৰিম সমস্যাৰ পৰা আৰম্ভ কৰিব বিচাৰিম, যিহেতু নেকি আমি সকলোৱে জানো এশএবুৰি সমস্যা আছে। আপুনিও মাজুলীৰ সন্তান, আপুনিও গম পায়। নিশ্চিতভাৱে আমি সকলোৱে প্ৰত্যেকটো সমস্যাৰ লগত সিটোৱে সিটোৰ লগত আমি যুঁজি আহিছোঁ, পৰস্পৰে যুঁজি আহিছোঁ। এতিয়া আমি সকলোৱে জানো যে চাৰিওফালে নদীয়ে আগুৰা এটা অঞ্চল মাজুলী। সেই মাজুলীত আজিৰ তাৰিখত গৰাখহনীয়াৰ পৰা আৰম্ভ কৰি বানপানী সেইটো প্ৰধান সমস্যা হৈ আছে। তাৰ উপৰিঞ্চি আমাৰ ইয়াত সেই দুটা সমস্যাই ভিতৰচোৱা অঞ্চলত বা মাজুলীৰ ভিতৰভাগক যেনেদৰে আজিৰ তাৰিখত গ্ৰাস কৰিছে। ছাপ'জ বানপানীৰ কবলত থকা বিদ্যালয়সমূহৰ শৈক্ষিক পৰিৱেশটো আপুনি নিশ্চয় উপলব্ধি কৰিব পাৰিছে। বা গৰাখহনীয়াৰ ফলত যোৱাবাৰ আমি প্ৰত্যেকেই জানো যে নামনি অঞ্চলত, এইবাৰো নামনি অঞ্চল মিছামৰাই হওক বা কুলিচাপৰি মলয়া চাপৰিত গৰাখহনীয়াই প্ৰবল ত্ৰাসৰ সৃষ্টি কৰি আছে, য'ত নেকি বিদ্যালয়সমূহ গৰাখহনীয়াৰ কবলত পৰিছে। আৰু তাৰ কাৰণে কণ কণ ছাত্ৰ ছাত্ৰীসকলে যিখন স্কুলত বা বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি আছিলে, সেই শিক্ষা গ্ৰহণ কৰা যিটো বিদ্যালয়, সেই বিদ্যালয়খনে যদি নাথাকে কাইলৈ তাত কেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীয়ে বা আমাৰ কণ কণ ক'ভিডতকৈও ভয়ংকৰ। আজি ক'ভিড ভেকচিন ওলাইছে বা এটা সময়ত পৰিস্থিতি কিবা হ'ব, নৰ্মেল হ'ব, কিন্তু নৰ্মেল পৰিৱেশ। কিন্তু তাৰ পিছৰ সময়ছোৱাত কেনেকৈ সেই ছাত্ৰ ছাত্ৰীসকলে কোনখন বিদ্যালয়ত পাঠদান গ্ৰহণ কৰে। ইয়াৰ উপৰিঞ্চি চাওক, এতিয়া কৃষকসকলৰ কথা কওঁ, সাধাৰণ কৃষক শ্ৰেণীৰ কথা কওঁ, বিশেষকৈ মিচিং জনগোষ্ঠী, মই যিসকল মাজুলীত বিশেষকৈ মিচিং জনগোষ্ঠীসকলে কৃষি ক্ষেত্ৰত প্ৰাধান্য দি আছে, ময়ো এজন মিচিং জনগোষ্ঠীৰ প্ৰতিনিধি। তাৰপিছত সেই কথাটোকে যদি আমি ক'বলৈ যাওঁ যে কৃষক শ্ৰেণীয়ে এইবাৰ পানী নাই, শাওণ মাহ সোমালে, বৰষুণ নাই, পানী নাই। বৰষুণ নথকাৰ ফলত মাজুলীৰ কৃষক শ্ৰেণীয়ে কি কৰিছে, হাহাকাৰ কৰিবলগীয়া হৈছে। আজি এটা নিউজ দেখিছোঁ, প্ৰতিদিন টাইমত হয়তো ওলাইছে কাকতত, যে ক'ৰবাত ব্ৰহ্মপুত্ৰ চীনে কিবা বৃহৎ নদী বান্ধৰ কাৰণে বা তেনেকুৱা এটা সৃষ্টি হোৱাৰ কাৰণে পানী নাই, বান হৈছে, কিন্তু আমাৰ ইয়াত পানী অহা নাই, যাৰ কাৰণে শাওণ মাহতো আমি ধান ৰুব পৰা নাই। আজি কেইজনমান আমাৰ ওচৰ চুবুৰীয়াত বোৱাৰীয়ে কৈছে যে ধান কঠীয়া তুলি থোৱা আছে, কিন্তু এতিয়া কঠীয়া পানীত পালি খুৱাই থোৱা আছিলে, চব গেলিছে, ৰুব পৰা নাই। সেই সময়ছোৱাত, এতিয়া সেই লকডাউনৰ সময়ছোৱাত মানুহে হাজিৰা কৰি বা কিবা কৰি খাব পৰা নাই। তাৰপিছত যদি খেতিডৰাও যদি কৰিব নোৱাৰে, কাইলৈ কেনেকৈ সেই মানুহখিনি জীয়াই থাকিব? বা আজি চাওক, আজি ভকত চাপৰি অঞ্চলত আজি গৰাখহনীয়াৰ সমস্যা হৈ আছে। তাত হাজাৰ হাজাৰ কুঁহিয়াৰ, শ বিঘা কুঁহিয়াৰ খেতি নদীৰ কবলত গুচি গৈছে, জাহ গৈছে। সেইখিনি সমস্যাক কোনে কেনেকৈ ৰূপান্তৰ কৰিব, কেনেকৈ সেই কৃষকসকলক আমি উদ্ধাৰ কৰিব, তাৰ কাৰণে কিন্তু চিন্তা কৰিব পৰা মানুহ আজিৰ তাৰিখত, সেয়া কি ৰাজনৈতিক প্ৰতিনিধিয়ে হওক বা আমাৰ স্থানীয় কিবাই হওক, প্ৰশাসনেই হওক, এই ক্ষেত্ৰত সম্পূৰ্ণ বিফলতা হৈছে বুলি মই ব্যক্তিগতভাৱে অনুভৱ। আপোনাৰ দৃষ্টিভংগী মাজুলীৰ সম্ভাৱনা আৰু সমস্যা বুলি ক'লে আপুনি কেনেকৈ পৰ্যালোচনা কৰিব? হয়, মাজুলীৰ সমস্যা বুলি ক'লেতো এশএবুৰি সমস্যা আছে মাজুলীত। যিহেতু প্ৰথম মাজুলীৰ যিটো মেইন সমস্যা, মূল সমস্যাটো হৈছে গৰাখহনীয়া। গোটেই মাজুলীখনটো খহাই এতিয়া ঠেকাই লৈ গৈ আছে। তাত থকা যিবিলাক নদী কাষৰীয়া মানুহখিনি, নদীয়ে মাটিখিনি খহাই নিয়াৰ পাছত বৰ্তমান সময়ত তেওঁলোকে মথাউৰি কাষত আশ্ৰয় লৈছেগৈ। আৰু কি হয়, সময়ে সময়ে তেওঁলোকক প্ৰশাসনে মথাউৰি কাষৰ পৰা, ৰাস্তাৰ কাষৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে অভিযান চলায়।
এনে ক্ষেত্ৰত কি হয় সেই মানুহখিনিৰ তেওঁলোকে ৰাস্তাৰ কাষৰ পৰা আঁতৰি যাবলৈ কোনো মানে উপায় নাই আৰু তেওঁলোকে নিজৰ মাটিটো ব্ৰহ্মপুত্ৰত জাহ গ'ল তাৰপিছত ৰাস্তাৰ কাষত থিতাপি লোৱাৰ বাদে অইন উপায় নাই সকলো মানুহৰে এটা সামৰ্থ্য নাথাকে যে বেলেগ জেগাত গৈ ভাল এটা এডোখৰ মাটি কিনি লৈ তাত ঘৰ বাৰী সজাৰ সামৰ্থ্য সকলোৰে নাথাকে গতিকে সেইটো মেইন সমস্যা সেই মেইন সমস্যাটোৰ যিটো ধৰক সমাধানৰ কাৰণে আমি অনুৰোধহে কৰিব পাৰোঁ তাৰমানে প্ৰতিনিধিসকলক অসম চৰকাৰক ভাৰত চৰকাৰক আমি অনুৰোধ কৰিব পাৰোঁ যাতে তেওঁলোকৰ কাৰণে ভৱিষ্যতে কোনো এটা নিৰাপদ ঠাইত পুনৰ সংস্থাপন হ'ব লাগে সেই তেনেকুৱাকৈ ভাবোঁ আৰু দ্বিতীয় সমস্যাটো হৈছে আমাৰ শিক্ষা ব্যৱস্থাত কিছুমান সমস্যা আছে ধৰক চৰকাৰী শিক্ষানুষ্ঠানসমূহত পৰ্যাপ্ত পৰিমাণে শিক্ষক নাথাকে আৰু চৰকাৰী শিক্ষানুষ্ঠানসমূহত যিবিলাক ছাত্ৰ ছাত্ৰীক শিক্ষা দিয়া হয় সেইমতে ঘৰত অভিভাৱক অভিভাৱিকাসকলে যদি দুগুণ উৎসাহেৰে তত্ত্বাৱধান দিয়ে তেতিয়াহ'লে আৰু ভাল ফল আমি আশা কৰিম যিহেতু আমি যিবিলাক বেচৰকাৰী ব্যক্তিগত শিক্ষানুষ্ঠানবিলাকত ল'ৰা ছোৱালীক যেতিয়া তাত পঠিওৱা হয় ৰাতিপুৱাৰ পৰা একদম ৰাতি তেওঁ অহালৈকে খোৱালৈকে তেওঁ যিমান ধুনীয়াকৈ মানে আপডাল কৰে হোমৱৰ্কৰ পৰা ধৰি তেওঁ পৰিষ্কাৰ পৰিচ্ছন্নৰ পৰা ধৰি পেলাই কিন্তু চৰকাৰী বিদ্যালয়সমূহত আমি সেইসমূহ দেখা নাপাওঁ আৰু ৩ নম্বৰ সমস্যাটো হৈছে আমাৰ মাজুলীৰ যিটো যাতায়াত আৰু যোগাযোগ ব্যৱস্থা আমাৰ মাজুলীৰ পৰা বহিৰ জিলাৰ লগত যিটো যোগাযোগৰ সংযোগটো বিশেষকৈ আমাক কেন্দ্ৰীয় চৰকাৰে বা অসম চৰকাৰে নিৰ্বাচনৰ আগতে আমাক মাজুলী আৰু যোৰহাট সংযোগী দলংখন দিয়াৰ কথা কৈছিল কিন্তু এতিয়ালৈকে দলংখন আৰম্ভ হোৱাও আমি দেখা পোৱা নাই গতিকে বহুতো বিতৰ্ক হৈ আছে হ'বনে নাই সেইটো মানে নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হ'বলগীয়া সঁজুলিও ঘূৰাই লৈ যোৱাৰ কথাও মানে বাতৰিত আমি পাইছোঁ হয় সেইকাৰণে অকণমান আশংকাত আছোঁ আমি যাতে দলংখন হ'ব লাগে দলংখন যদি হয় তেতিয়াহ'লে আমি যোৰহাটলৈ এতিয়া আমি ৰোগী যদি যোৰহাটলৈ নিব লাগে বা গুৱাহাটী বা ডিব্ৰুগড়লৈকে যদি নিবলগীয়া হয় উন্নত চিকিৎসাৰ কাৰণে আমি ইয়াৰ পৰা মাজুলীৰ পৰা ফেৰী ধৰিব লাগে ফেৰীখনৰ কাৰণে আমাৰ কমেও 3 ঘণ্টা তাৰমানে 3 ঘণ্টা সময় আমাৰ নষ্ট হৈ যায় গতিকে যদি দলংখন হৈ যায় তেতিয়াহ'লে আমি সেই 3 ঘণ্টাৰ বাট আমি আধা ঘণ্টাতে পাৰ হ'ব পাৰিম আৰু ৰোগীসকলৰ কাৰণে অন্ততঃ সেইখিনি এটা সুবিধা হ'ব আৰু আমাৰ মাজুলীত যিটো বৰ্তমান অসামৰিক চিকিৎসালয়খন আছে জিলাৰ তাতো পৰ্যাপ্ত পৰিমাণে ডক্তৰ নাথাকে আৰু লগতে পৰ্যাপ্ত ধৰক আমি আজি সা সঁজুলি নাই আজি কেইদিনমানৰ আগতে পাইছোঁ আল্ট্ৰাচাউণ্ডৰ সা সঁজুলিখিনি আছে কিন্তু আল্ট্ৰাচাউণ্ড ডক্তৰ নাই আমাৰ এশৈবুৰি সমস্যাৰ লগতে আমি যুঁজ দিব পৰাকৈ আমাৰ মাজুলীৰ যথেষ্ট পৰিমাণে সম্ভাৱনাও আছে সম্ভাৱনা কি দেখিছে হয় নিশ্চয় মই সেই বিষয়টো উনুকিয়াব বিচাৰিম সম্ভাৱনা মোৰ ক্ষেত্ৰত ইয়াত আটাইতকৈ আগৰ পৰাই হৈ আছে বা এতিয়াও চলি আছে সেই বস্তুটো হৈ আছে পৰ্যটনৰ ক্ষেত্ৰত আমি দেখি আহিছোঁ বা এতিয়া ক'ভিড সৃষ্ট পৰিৱেশৰ কাৰণে হয়তো পৰ্যটনৰ যিটো উদ্যোগ এই উদ্যোগটো লাহে লাহে কমি গৈছে বা মানুহ আহিবলৈ ভয় কৰিছে কিন্তু মই এটা কথা ক'ব পাৰোঁ ভৱিষ্যতটো সুন্দৰ আৰু বিশেষকৈ সেই পৰ্যটনৰ লগত সংযুক্ত হৈ বহুতখিনি উদ্যোগ গঢ়ি উঠে বা বহুতখিনি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰ গঢ়ি উঠে বিশেষকৈ হোটেল বা ৰেষ্টুৰাঁ সেই ধৰণৰ বা এটা ইকো কেম্পৰ এতিয়া মই পিছফালে যিটো আছে এই অঞ্চলটোৰ কথা কৈছোঁ সেই চাপৰিটোৰ কথা কৈছোঁ ইয়াতে আমি এখন ইকো ৰিজৰ্ট আমি তৈয়াৰ কৰিব পৰা এটা সম্ভাৱনা ঠিক তেনেকুৱা বহুতখিনি সম্ভাৱনা আছে সম্ভাৱনাৰ বিষয়ে আপোনাৰ দৃষ্টিত কি পৰিছে সম্ভাৱনাৰ বিষয়ে মই যিটো চাব পাৰোঁ যে আমাৰ যোগাযোগ ব্যৱস্থাটো যদি ভাল হয় তেতিয়াহ'লে ব্ৰহ্মপুত্ৰখনৰ পৰা ইপাৰ সিপাৰ যদি হ'ব পাৰে তেতিয়াহ'লে সম্ভাৱনা কি এতিয়া আমাৰ বহুতো দৰিদ্ৰ শিক্ষাৰ্থীখিনিয়ে ভাল এটা শিক্ষানুষ্ঠানত ধৰক আমাৰ মাজুলীত আছে যদিও পৰ্যাপ্ত মানে উন্নত শিক্ষানুষ্ঠান নাই যোৰহাটত থাকিও পঢ়িব নোৱাৰে গতিকে এনেকুৱা যদি এই আমাৰ সংযোগটো যদি ভাল হয় তেতিয়াহ'লে ইয়াৰ পৰা ল'ৰা ছোৱালীয়ে চাইকেল লৈ বা বাইক লৈ ঘৰৰ পৰা অহা যোৱা কৰি নিশ্চয় বেছি দূৰ নহয় আৰু কি হয় মাজুলীত যিবিলাক উৎপাদিত সামগ্ৰী প্ৰচুৰ পৰিমাণে আমাৰ ইয়াত হয় আৰু বিশেষকৈ
এতিয়া চামগুৰিৰ মুখা শিল্প, শালমৰাৰ মৃৎশিল্প আৰু আমাৰ মিচিং জনজাতিৰ বোৱা কটা বয়ন শিল্পখিনি, এই বস্তুখিনি যেতিয়া আমি মাজুলীৰ পৰা বাহিৰলৈ যেতিয়া আমি উলিয়াই দিব পাৰিম, যোগাযোগ ব্যৱস্থাটো যদি ঠিক হয় আৰু ৰবি শস্যও প্ৰচুৰ পৰিমাণে ইয়াত উৎপাদন হয়, এই বস্তুখিনি আমাৰ এটা ভাল এটা বজাৰ সৃষ্টি কৰিব পাৰিম। এতিয়া ইয়াৰ পৰা বহন যিটো মানে ব্যয় পৰিবহণ ব্যয়টো বেছি হোৱাৰ কাৰণে সেইখিনি মাজুলীতে নষ্ট হ'বলগীয়া হৈছে। গতিকে সম্ভাৱনা আছে মাজুলীত, এই বাণিজ্যিক দিশৰ পৰাও আছে আৰু বাকী দিশৰ পৰাও মানে পৰ্যটনৰ দিশৰ পৰাও এই গোটেইখিনি সম্ভাৱনা আছে, সেইখিনি মই দেখিছোঁ। আৰু ঠিক আছে, পৰৱৰ্তী খণ্ডত আপোনালোকক পুনৰ লগ পাম। আজি ইমানতে অনুষ্ঠান সামৰণি মাৰিছোঁ।